নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম হকী বিশ্বকাপ চলি আছে ভাৰতৰ উৰিষ্যাত আৰু হকী বিশ্বকাপৰ নিজৰ দ্বিতীয়খন গ্ৰুপ মেচত ভাৰত আৰু ইংলেণ্ডে ড্ৰ খেলিছে 0-0 স্কোৰত। এই খেলখন ড্ৰ হয়, কোনো এটা টিমৰ ফালৰ পৰা এগোলো কৰিব নোৱাৰিলে। যথেষ্ট এখন ৰোমাঞ্চকৰ মেচ হৈছিল, কোনটো টিমে গ'ল দিব তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ আছিল। কিন্তু অৱশেষত গোটেই 4টা ৰাউণ্ডৰ সমাপ্ত হোৱাৰ পাছত, 4টা কোৱাৰ্টাৰৰ সমাপ্ত হোৱাৰ পাছত কোনো এটা টিমে গ'ল দিবলৈ সক্ষম নহ'লে। দুয়োটা টিমৰ মাজত ফাইট দেখা গৈছিলে, 50-50 ফাইট দেখা গৈছিলে আৰু অৱশেষত কোনো এটা টিমে গ'ল দিব নোৱাৰিলে। যথেষ্টকেইটা পেনাল্টি কৰ্নাৰো পাইছিলে দুয়োটা টিমে, কিন্তু কোনো এটা টিমে এটাও পেনাল্টি কৰ্নাৰক গ'ললৈ পৰিণত কৰিবলৈ সক্ষম নহ'লে। ঠিক সেইদৰে যিকেইজন গ'লকিপাৰ আছিলে, গ'লকিপাৰ দুয়োজনে ইংলেণ্ড আৰু ভাৰত দুয়োটা টিমৰ দুয়োজন গ'লকিপাৰে যথেষ্ট উৎকৃষ্ট গ'লকিপিং কৰা দেখিবলৈ পোৱা গ'ল আৰু অৱশেষত তেনেদৰে খেলখন 0-0 সমাপ্ত হ'ল আৰু দুয়োটা টিমৰ মাজত বৰ্তমান সময়ত 1-1 পইণ্ট ভগাই দিয়া দেখিবলৈ পোৱা গ'ল। এই খেলখন গুৰুত্বপূৰ্ণ আছিল গ্ৰুপটোৰ ক্ষেত্ৰত, টপ কৰাৰ ক্ষেত্ৰত দুয়োটা টিমৰ বাবে, আৰু অৱশেষত কোনো এটা টিমে সেই গোটেইকেইটা পইণ্ট লাভ কৰিবলৈ সক্ষম নহ'লে আৰু পইণ্ট ভগাই দিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল 0-0 সমাপ্ত হোৱাৰ বাবে। চ' ভাৰতে নিজৰ যিখন প্ৰথমখন খেল আছিলে বিশ্বকাপৰ, সেইখন স্পেইনক 2-0 হৰুৱাই 3 পইণ্ট দখল কৰিবলৈ সক্ষম হৈছিলে। কিন্তু এইখন খেলৰ ক্ষেত্ৰত ভাৰতে কেৱল মাত্ৰ 1 পইণ্টতে সন্তুষ্ট থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। ভাৰতৰ নেক্সট যিখন খেল একেবাৰে শেষৰ গ্ৰুপ মেচখন 19 জানুৱাৰী তাৰিখে নিশা 7 বজাত ৱেলছৰ বিৰুদ্ধে আছে আৰু সেইখন খেল ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মেচ, কাৰণ সেইখন জিকিলে হয়তো ভাৰতৰ নেক্সট ৰাউণ্ড ফিক্স হোৱাৰ দৰে হ'ব। এতিয়াও ফিক্সৰ নিচিনাই হৈ আছে, কিন্তু যদিও ভাৰতে ৰিস্ক ল'ব নিবিচাৰিব, একেবাৰে জিকি সম্পূৰ্ণৰূপে শক্তিশালীভাৱে যাব বিচাৰিব নেক্সট ৰাউণ্ডলৈ। চ' এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।